ভাৰতৰ প্ৰথম বৃহৎ নদীদ্বীপ হৈছে মাজুলী। ই পৃথিৱী বিখ্যাত। অসমৰ ব্ৰহ্মপুত্ৰ নদীত মধ্যভাগত থকা এই নদীদ্বীপ ইয়াৰ ১২০০ কিলোমিটাৰলৈকে বিয়পি আছিলে। বৰ্তমান ৩৫২ কিলোমিটাৰ আছে। মাজুলী পুৱা আৰু সন্ধিয়া সময় দেখিবলৈ বৰ মনোমোহা হয়। ইয়াৰ প্ৰাকৃতিক দৃশ্য অতিশয় মনোমোহা আৰু জলাশয়ৰ আশে-পাশে অজস্ৰ চিনাকি অচিনাকি চৰাই উৰি ফুৰে। মাজুলীৰ নৈসংগিক শোভাৰ পৰিচয় পোৱা যায়। মাজুলীৰ অন্যতম সমস্যা হৈছে বানপানী আৰু গৰাখহনীয়া, যাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিছে। মাজুলীক লৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ। মাজুলীত মুঠতে ২২খন সত্ৰ আছিল। এতিয়া ৬৫খনহে আছে। মাজুলীক সত্ৰ নগৰী বুলিও কোৱা হয়। মাজুলী সত্ৰসমূহ হৈছে আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, কমলাবাৰী সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰ আদি। এই সত্ৰকেইখনৰে প্ৰত্যেকৰে বৈশিষ্ট্য আছে। পালনাম আৰু অপ্সৰা নৃত্যৰ লগতে অসমীয়া সাজৰ আ-অলংকাৰ আৰু বাচন-বৰ্তনৰ বাবে আউনীআটী সত্ৰ বিখ্যাত। মাজুলী সংস্কৃতিৰ কলাৰ ক্ষেত্ৰতো অতি আগৰণুৱা। মাজুলীৰ নৃত্যকলা শিকিবলৈ দূৰ-দূৰণিৰ পৰা পৰ্যটক আহে। শিল্প, সাহিত্য আৰু নানান সত্ৰীয় শৈলীৰ সংৰক্ষণৰ থলী হৈছে কমলাবাৰী সত্ৰ। মাজুলীৰ প্ৰায়বোৰ সত্ৰতে সাঁচিপাতৰ পুথি আৰু হাতী দাঁতৰ বিভিন্ন অলংকাৰ, হাতী দাঁতৰ পাতি আদিও সংৰক্ষিত হৈ আছে বেঙেনাআটী সত্ৰত। ভাওনাৰ মুখাবোৰৰ বাবে চামগুৰি সত্ৰ বিখ্যাত। মুখাশিল্প পৰম্পৰাগত কলা। ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে বিখ্যাত হৈছে। মাজুলীত ৰাস আৰু ভাওনাত চৰিত্ৰ লোৱা প্ৰতিজন লোকক মুখৰ জৰিয়তে চিনিব পাৰি। এই মুখাবোৰ বনাবলৈ বহুত সময়ৰ দৰকাৰ। মাজুলী কৃষ্টি সংস্কৃতিৰে ভৰপূৰ এখন ঠাই। এনেদৰে জানি থাকিবৰ বাবে ভাল লাগিলে লাইক, কমেণ্ট